লাই শাক কি খাম চাহ হালকা ফুলকা কিবা এটা কুছ ভি कुछ बोलो है हम पहुंच गए हैं बापरे ইয়াত ইমানেই ঠাণ্ডা পৰিছে বাৰু মই মানে ইমানেই হাত ভৰি কঁপি অৱস্থা বেয়া হৈ গৈছে আৰু আমাৰ কথাটো হ'ল যে আমাৰ আমি যিটো গেষ্ট হাউচ বুক কৰিছিলোঁ মেইন চিটিৰ পৰা মানে টাউনৰ পৰা বহুত দূৰত আৰু আমি আধা ৰাস্তাৰ পৰা কমেও 1 কিলোমিটাৰ আমি খোজকাঢ়ি আহি আছো মই হৈ গৈছে আমাৰ कैसे हो बस फर्स्ट क्लास मैंने होंगे है ना नहीं कोई बात नहीं इतना यंग एज है ओ ये इसमें थोड़ा देखना है हां ठीक है এয়া হৈ গ'ল আমাৰ দাৰ্জিলিঙৰ প্ৰথম খানা মেগী আৰু লাল চাহ এয়া আৰু এইটো অতিথি হোমষ্টে য'ত আমি আছোঁ লেবং আৰু ওনাৰ বহুত বেছি ভাল লাগিলে বহুত বেছি আমাক মানে মৰমত বহুত বেছি খুৱাইছে মেলিছে নিজে বনাই নেপালী ডিছ খুৱাইছে আৰু আজি কিবা কিবি খুৱাম বুলি কৈছে आपने क्या क्या बनाया है बता दीजिए मैं आज सेल रोटी बनाया और गोरखा चटनी बनाया इन लोग के लिए थैंक यू आंटी ये हो गया गोरखा चटनी भी लगी से ए अंकल এতিয়া আমি হাঁচু কৰিব যাম টাইগাৰ হিলছত ঠাণ্ডাত 6 ডিগ্ৰী চেলচিয়াছ এতিয়া আৰু আমি এতিয়া সূৰ্যোদয় চাবলৈ যাম বাৰু মই কমেও 1 ঘণ্টাৰ ৰাস্তা তাকো পাহাৰত এই মৰ্নিশা মানে পুৱতি নিশা ওম নমঃ শিৱায়
হিলছ যাবৰ কাৰণে এদিনৰ আগতে পাছ ল'ব লাগে মানে যিখন গাড়ী লৈ আহোঁ বা হেৰি আমাৰ যিহেতু বাইক স্কুটি লোৱা আছিলে তো আমাক তাৰ পৰা পুলিচে আহিব নিদিলে কিন্তু ভাগ্য ভাল বুলি ক'ব লাগিব আমি এখন গাড়ী পাই গ'লোঁ আৰু তেওঁলোকে আমাক মানে আমাৰ দুজনী 900 টকাকৈ ইয়ালৈ লৈ আহিছে এতিয়া চ' যেতিয়াই টাইগাৰ হিলছ আপোনালোকে যদি আহে এদিনৰ আগতে পাছ বনাব লাগিব ইমান দূৰ ইমান বেছি কুঁৱলী অৱস্থা বেয়া হৈ গৈছে ট্ৰাইপডত লাঠি হিচাপে লৈ এতিয়া খোজকাঢ়ি আছোঁ ইয়াতে 4 ডিগ্ৰী চেলচিয়াছ হৈ আছে এতিয়া সানৰাইজ ক'ত সানৰাইজ দেখাম ৰ'ব আপোনালোকক সানৰাইজ চাবলৈও নাপালোঁ এতিয়া মানুহবোৰ গ'লগৈ সেইকাৰণে আমি দুজনীয়ে খালী জেগা পাই পিনে পূৰা ভিডিঅ' বনাই লৈছোঁ দেখাই দিওঁ Hey guys সানৰাইজ নাপালোঁ আমি 900 টকা দি পিনি আহি সানৰাইজ নাপালোঁ এতিয়া আমি ইয়াতে এখন বাৰ্ড চেঞ্চুৰী আছে মানে এতিয়া তাত চাবলৈ যাম কিন্তু আশা কম যিহেতু বহুত ডাৱৰ বহুত বেছি আছে তথাপিও আপোনালোকে দেখাওঁ ৰ'ব বেলিটো অলপ ওলাইছে এজন দাদাই আমাক তলৰ পৰা লৈ আহিছিলে कुछ बोलिए क्या बोलूं हाय हेलो आपका नाम बता दीजिए मेरा नाम शुभम है तो मैडम लोग आया हुआ था तो नीचे से मैंने पिकअप करके यहाँ पे लेके आया तो मैडम लोग को सही है सदर ट्रैफिक जाना पड़ता है आपका आरसी बुक और लाइसेंस चार्जेबल नहीं है पास एक दिन आगे करना पड़ता है वो ये 2019 से शुरू हुआ अगर किसी ने पास नहीं बनाया तो नीचे आना पड़ेगा आपको लेके आना है तो अदर स्टेट का अलाउ नहीं है सिर्फ WB अलाउ ठीक है थैंक यू এতিয়া আমাৰ হৈ গ'ল এতিয়া আমাৰ দাদাই লৈ গৈ আছে তললৈ আৰু তাৰ পৰা আমি যাম দালিত থকা মনেষ্ট্ৰী ন দালিত থকা মনেষ্ট্ৰী এটা আৰু সেয়াও লাহে দেখাই থাকিম বাপৰে ইমানে পাহাৰৰ একা বেকা বাট ইফালে গৈ আছো দুখনি পাখি হাল ফুলে উৰি আহোঁ লগতে তৰাৰে জাকি লগতে
অৱস্থাটো এয়া হ'লগৈ শেষত স্কুটি থৈ এতিয়া আমি দুজনী পাহাৰৰ ৰাস্তাত খোজকাঢ়ি আহি আছোঁ মান ভাগি অৱস্থা নাই অৱশ্যে অৱস্থা বেয়াই আছিলে এতিয়া আমাৰ হোমষ্টেৰ খুৰাজনে এটা টৰ্চ দি পঠাইছে তাৰো অৱস্থাটো অলপ বেয়া আণ্টিয়ে ঘৰলৈ লৈ যাবলৈ কাৰণে আণ্টি হেৰি আছে ৰুটি মুগী आप इस नंबर पे गूगल पे कर दीजिए हाँ मुगी मेरा नंबर पे नहीं हो रहा है ठीक है क्या हुआ मुगी 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 इधर देखो मुगी আৰু আণ্টি আমাক যাবৰ সময়ত এখন মৰমতে দি পঠাইছে আৰু এইফালে আণ্টি মলয়াৰ দুপাখিত মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পালো বতৰা কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে থৌসুৰীয়া